So guys, morning কৰিলো আমি ব্ৰাছ কৰি থাকোঁতে আমাক ট্ৰেইনে গৈছিলে ভালে এৰি সো আমি যেনে তেনে ট্ৰেইনত উঠি খালো চাহ খোৱাৰ পিছতে আমি পালোহি গুৱাহাটীত পোৱাৰ পিছতে আমি মাৰিলো কেইটামান ফটো সকলোৱে ফটো মাৰাৰ পিছতে আমি গুচি গ'লো ৰুম বিচাৰোঁতে যিখন আমি কষ্ট পালোঁ কি ক'ম আৰু লাষ্টত আমি পালোঁ প্ৰিন্স হোটেলত পাৰ পাৰ্চন 400 কৰিছে ইটছ নৰ্মেল তাৰপিছতে আমি পালোঁ 4th ফ্ল'ৰ আমাক দিছে ৰুম দুটা চ' এটা ৰুমত থাকিব 3জন আৰু এটা ৰুমত থাকিব 4জন প্ৰথমতে আমি ৰুমটো দেখাই আছোঁ আপোনালোকক চাই থাকক মোৰ ভিডিঅ'টো কৈ দিওঁ যে এইটো আমাৰ 4th ফ্ল'ৰ হয় সেইকাৰণে আমি উঠি আহিলোঁ লিফট অহাৰ পিছতে এয়া হৈছে 4জন থকা ৰুমটো আৰু মই থাকিম এইটো ৰুমত মই আৰু বলো আৰু বাকীখিনি থাকিব সিপিনে বিচনাত চ' এইটো কৰণ ভাই এণ্ড আইনাও আছে ধুনীয়া এইটো হৈছে ছেকেণ্ড ৰুমত আছে 3টা বেড সাদিক ভাই ইয়াত থাকিব মাজত আৰু কৌশিক এণ্ড সুজিত এইটো ৰুমত থাকিব চ' আজিলৈ বাই গাইজ ইমানতে সামৰিছোঁ ধন্যবাদ চাই থাকক মোৰ নেক্সট ভিডিঅ'টো